উদুলি মুদুলি ওই তোমাৰ ঘৰৰ পদুলি আয়তি ৰুৰুলি কপিছে ৰভাতলি। হয়, ইতিমধ্যে আমি আপোনালোকক যি গীতৰ কিয়দাংশ দেখুৱালোঁ, সেই গীতৰ কণ্ঠশিল্পীগৰাকী আজি আমাৰ সুৰৰ সুবাস অনুষ্ঠানৰ অতিথি। নমস্কাৰ, মই ৰমেন বৰাই নিউজ নৰ্থ আছামৰ সুৰৰ সুবাস অনুষ্ঠানৰ অন্য এটি খণ্ডলৈ সকলো দৰ্শকক স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ খণ্ডটিৰ অতিথি হৈছে এগৰাকী প্ৰতিভাৱান যুৱ কণ্ঠশিল্পী, যি অকল কণ্ঠশিল্পী হিচাপেই নহয়, তেওঁ ৰাস ভাওনা আদিত এগৰাকী গায়ন বায়নৰ কাম কৰিও তেওঁ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু সেইগৰাকী যুৱ শিল্পী হৈছে সঞ্জীৱ ৰাজখোৱা। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, প্ৰথমে আপোনাক মই বিশেষভাৱে স্বাগতম জনাইছোঁ মোক এইখন আপোনালোকৰ নিউজ চেনেলত 10জনৰ আগত পৰিচিত কৰি দিয়াৰ বাবে। মই প্ৰথমতে জানিব বিচাৰিম যে আপুনি সংগীতৰ চৰ্চা কিমান বয়সৰ পৰা আৰম্ভ কৰিছিল? মই সংগীতৰ চৰ্চা ইমান সৰুৰ পৰা কৰা নাই, আপোনাৰ 10-12 চনৰ পৰা আৰম্ভ কৰিছোঁ। 2012 চনত আমাৰ জুবিনদাৰ যেতিয়া নাহৰ গীতটো ওলাইছিলে, তেতিয়া সেই গীতটোৰ পৰা তেতিয়াৰ পৰা সংগীতৰ প্ৰতি আকৃষ্ট হ'লোঁ আৰু তেতিয়াৰ পৰা এইবিলাক কৰি আছোঁ আৰু সংগীতৰ লগত জড়িত হৈ আছোঁ এতিয়ালৈকে বৰ্তমান। এই সংগীতৰ ক্ষেত্ৰখনত জড়িত হোৱাৰ ক্ষেত্ৰত কিবা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা হৈছিল নেকি? তেনেকৈ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই। মই আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মাধুৰী গগৈ তেখেতৰ সংগীত স্কুলত মই এসপ্তাহমান গৈছিলোঁ, আপোনাৰ অকণমান চাবলৈ গৈছিলোঁ। তেওঁ সেই এসপ্তাহতে যথেষ্টখিনি মোক উপকৃত কৰিলে সংগীতৰ ক্ষেত্ৰত। তাৰপিছত মোৰ ভাইটি শশাংক সমীৰ, তাৰপৰা মা দেউতা আৰু লগৰখিনি সকলোখিনি ছাপোৰ্ট কৰে। তেনেকৈয়ে আৰম্ভ কৰিছোঁ আৰু তেনেকৈ কণ্টিনিউভাৱে প্ৰশিক্ষণ তেনেকৈ শিক্ষা এতিয়ালৈকে কৰি থকা নাই। এতিয়া মোবাইলত চাই ইটো সিটো, আজিকালিতো চব সুবিধাই আছে, তেনেকৈয়ে কৰি আছোঁ সংগীতৰ লগত। জীৱনত প্ৰথমবাৰ কেতিয়া ষ্টেজত গীত পৰিৱেশন কৰিবলৈ সুবিধা লাভ কৰিছিলে? প্ৰথমটো আপোনাৰ মই যেতিয়া পঢ়ি আছিলোঁ তেতিয়া স্কুলতো গাঁৱেই। তাৰপিছত 2012 চনত আমাৰ জাৰ্ণি গাঁৱৰ সমন্বয় বিহুৰ প্ৰথম যেতিয়া বিহু অনুষ্ঠান পাতিছিল, তেতিয়াই জুবিনদাৰ যেতিয়া আকৌ নাহৰ বিহু এলবামটো ওলাইছিল, তেতিয়াৰ পৰা ষ্টেজত গানৰ পৰিৱেশন কৰি আহিছোঁ এতিয়ালৈকে। মই এতিয়া আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আপুনি জাৰণি গাঁৱৰ দৰে এক গ্ৰামাঞ্চলৰ এগৰাকী কণ্ঠশিল্পী, গতিকে গ্ৰামাঞ্চলৰ কণ্ঠশিল্পীসকলে নিজকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যথেষ্ট যুঁজিবলগীয়া হয় বা যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়। তেনেকুৱা অভিজ্ঞতা আপোনাৰ কি হৈছিলে? সেইটো বৰ ডাঙৰ কথা, কাৰণ আমাৰ গাঁৱলীয়া যিকোনো অনুষ্ঠানত এনেকুৱা সুবিধাটো নাথাকেই আৰু টকা পইচাৰ বহুত কথা আজিকালি, কাৰণ কিবা এটা কাম কৰিবলৈ হ'লেও, গানৰ কিবা এটা কৰিবলৈ হ'লেও বহুত যথেষ্ট পইচা লাগে। সেইখিনি আমিতো আমাৰ নিজৰ যেতিয়া নাই, সুবিধাটো নাপাওঁ। আমি সেই ক্ষেত্ৰত যাৰ অকণ পইচা আছে আৰু প্ৰতিভাও আছে, তেখেতসকলৰ কাৰণে সুবিধা হয়। আৰু যাৰ নাই আৰু তেনেকুৱা অনুষ্ঠানত যিটো নাথাকে, পইচা পাতিটো বহুত কথা আছে, সেইটো হ'লেহে আপুনি ষ্টুডিঅ'ত গৈ বা কিবা এটা নিজৰ এটা কাম থাকিলেও কৰিব পাৰিব, নাথাকিলে নাই। সেইটো কাৰণে আমাৰ গাঁৱৰ অঞ্চলত এইটো অকণ গাঁৱৰ পৰা ওলাই যাবলৈ বহুত টান হয়। সেইটো আপুনি আধুনিক বিহুসুৰীয়া গীতৰ উপৰিও শংকৰী সংস্কৃতিৰ আপুনি চৰ্চা কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে আপুনি এই শংকৰী সংস্কৃতিৰ যি খোল বাদ্য বা আপুনি কিবা গীত পৰিৱেশন কৰাৰ ক্ষেত্ৰত ইয়াৰ কিবা আনুষ্ঠানিক শিক্ষা ক'ৰবাত গ্ৰহণ কৰিছিল নেকি? মই শংকৰী ক্ষেত্ৰত আমাৰ এটা টীম আছে ভাওনাৰ, পাৰিজাত শিল্পী সমাজ, আমাৰ গহপুৰ দুবিয়া হয়। তাতে আমি শিকি আছোঁ। আমাৰ যোনজন আমি গুৰু হিচাপে মানো পাঞ্চজন্য শইকীয়া, তেওঁ খোল বজায় আৰু ভাওনা দোহাৰতো পৰিচালনা কৰে। মই তেওঁৰ লগতে তালো বজাওঁ আৰু তেওঁৰ পৰা শিকি আছোঁ ভাওনাৰ সেইখিনি, আৰু লগতে ৰাসও এইবিলাক কৰি আছোঁ। তেনেকৈয়ে চলাই আছোঁ। পঞ্চজন্য শইকীয়াৰ সাক্ষাৎ আমিও গ্ৰহণ কৰিছিলোঁ। তেখেত এগৰাকী প্ৰতিভাৱান যুৱশিল্পী, যিগৰাকী আপুনি নিজৰ গুৰু বুলি কৈছে। গতিকে আপুনি এই যি আধুনিক বিহুসুৰীয়া আৰু শংকৰী সংস্কৃতি, এই তিনিটাৰ ভিতৰত আপুনি যদি নিজকে কোনটো বিভাগৰ বুলি আপুনি ক'বলৈ ভাল পাব?
মই ক'বলৈ গ'লে প্ৰথমে মই ভাওনা আৰু এই আমাৰ ৰাসৰ এই অনুষ্ঠানবিলাকৰ পৰা ইমান কৰা নাই, এতিয়া সোমাইছোঁহে। কিন্তু মই আপোনাৰ আমাৰ ৱেষ্টাৰ্ণ মিউজিকত মই বেছি থাকোঁ, আগৰ পৰাই আছোঁ। আৰু তেওঁলোকে বিচাৰিলে কাৰণে এতিয়া আমাৰ ভাওনা ৰাস এইবিলাকত আহিছোঁ। বিশেষকৈ মই ষ্টেজ প্ৰগ্ৰেমতে এইবিলাক কৰোঁ। শংকৰী সংস্কৃতিৰ লগত এতিয়াহে জড়িত, আজি 3 বছৰমান হৈছে। গহপুৰৰ বাহিৰে কোন কোন ঠাইত আপুনি মঞ্চত গীত পৰিৱেশন কৰিবলৈ সুবিধা লাভ কৰিছিলে? মই গহপুৰৰ বাহিৰে আপোনাৰ তেজপুৰতো কৰিছোঁ, চাৰিআলিত কৰিছোঁ, আপোনাৰ লখিমপুৰ আগৰ বৰদলনিত এনেকুৱা অনুষ্ঠান বহুত জেগাত কৰিছোঁ, এতিয়ালৈকে কৰি আহিছোঁ। আমাৰ সাক্ষাৎকাৰটোত আপুনি পূৰ্বতে উল্লেখ কৰিলে, আপুনি জুবিন দাৰ কথা আপুনি ক'লে। আমি গম পালোঁ যে জুবিন দা আপোনাৰ এগৰাকী প্ৰিয় শিল্পী। জুবিন দাৰ বাহিৰেও আপোনাৰ প্ৰিয় শিল্পীৰ ভিতৰত আৰু কোন কোন আছে? জুবিন দাটো সকলোৰে প্ৰিয়, সকলো শিল্পীয়ে প্ৰিয়, তথাপি আমি জুবিন দাক ভগৱান হিচাপে মানো আৰু মানিও আহিছোঁ। আৰু তেখেতৰ আদৰ্শ সংস্কৃতি সকলোখিনি আমি মানি চলিম, আগলৈকে চলিম যিমান জীয়াই থাকোঁ। সকলো শিল্পীয়ে ভাল আৰু সকলোকে সমান বুলিয়ে ভাবোঁ। জুবিন দাৰ বাহিৰে আৰু কোন কোন শিল্পীৰ আপুনি গীত ইতিমধ্যে মঞ্চত পৰিৱেশন কৰিছে? আমাৰ ডক্টৰ প্ৰয়াত শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত কৰিছোঁ। আৰু মানে অনুষ্ঠানত দৰ্শকসকলে যি অনুৰোধ কৰে সেই তেখেতসকলৰ গীত গাবলৈও আমি চেষ্টা কৰোঁ, যদি আমাৰ থাকে, আমাৰ মনত থাকে বা আমাৰ কালেকশ্যনৰ ভিতৰত থাকে, সকলো গীতেই গাওঁ। শেহতীয়াকৈ দেখা গৈছে যে আপুনি যি বিয়া অনুষ্ঠান, সেই বিয়া অনুষ্ঠানতো গীত পৰিৱেশন কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই ধাৰণাটো মনলৈ কেনেকৈ আহিলে যে আমাৰ গ্ৰামাঞ্চলৰ দৰে এটা অঞ্চলত বিয়াসমূহত এনেদৰে মঞ্চত গীত পৰিৱেশন কৰাৰ দৰে গীত পৰিৱেশন কৰি ৰাইজৰ মাজত নিজকে প্ৰতিষ্ঠা বা ৰাইজৰ মাজত নিজৰ প্ৰতিভা দেখুওৱাৰ সুবিধা লাভ কৰিব? বিয়া বুলি নহয়, সংগীতটো সকলো ক্ষেত্ৰতেই হয়, সকলো জেগাতেই হয়। কাৰণ আপোনাৰ এখন ৰাস কৰা বা ভাওনা কৰা আৰু ষ্টেজ প্ৰগ্ৰেম কৰা, সেইটো সকলো নহয়, সংগীতেই। কাৰণ মই নহয় আৰু বহুতো স্থাপিত শিল্পী, তেখেতসকলে প্ৰথম আৰম্ভণি কৰোঁতে হয়তো হোটেলতো গোৱা দেখিছোঁ, মানে ভাল ভাল হোটেলত আৰু তেনেকুৱা সকলো মানে সংগীতে আৰু অকল ঢোল বা বিহু গালি যে সংগীত বা ৱেষ্টাৰ্ণ মিউজিক কৰিলে সংগীত নহয়, সংগীতেই। আপুনি য'ত ভাল পায় তাতেই সংগীত, য'তে ভাল নাপায় তাতেই সংগীত। এইখিনিতে মই আপোনাৰ প্ৰিয় গীত আপোনাৰ কণ্ঠত, আমি যিহেতু আপোনাৰ বাণীবদ্ধ গীত ইতিমধ্যে 3টাৰ আমি কিয়দাংশ দেখুৱালোঁ, গতিকে আপোনাৰ কণ্ঠত আপোনাৰ প্ৰিয় লগা গীতৰ কিয়দাংশ আমি দৰ্শকসকললৈ আগবঢ়াব বিচাৰোঁ। মই প্ৰথম যেতিয়া স্কুলত গাইছিলোঁ, আমি তেতিয়া সৰু আছিলোঁ, তেতিয়া ৰেডিঅ'ত শুনিছিলোঁ জুবিন দাৰ গাগৰি কঁকালত ৰ'দালি দুগালত, সেই গানটোকে গাওঁ, প্ৰথমেই গাইছিলোঁ। আৰু আজি আপোনালোকৰ মাজত এই নিউজ চেনেলৰ জৰিয়তে আকৌ গাওঁ। গাগৰি কঁকালত ৰ'দালি দুগালত, মৰু মৰু লাগে তোমাৰে ৰূপত, লাহৰি লাহৰি এটি খোজত, মৰু মৰু লাগে তোমাৰে ৰূপত, পানী অনা ঘাটলে নাযাবা দে অকলে, চল পালে কোনোবাই লৈ যাব ধৰি, লৈ যাব ধৰি, লৈ যাব। ধন্যবাদ। হয়, ধন্যবাদ জনালোঁ। এইখিনিতে মই জানিব বিচাৰিম যে আপুনি যিহেতু কেইবাটা গীত ইতিমধ্যে বাণীবদ্ধ কৰিছে আৰু আমাৰ দৰে গ্ৰামাঞ্চলৰ শিল্পীসকলে গীত এটা বাণীবদ্ধ কৰাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হয়, বিশেষকৈ আৰ্থিক ক্ষেত্ৰত। আপোনাৰ প্ৰথম গীতটোৰ ক্ষেত্ৰত আপুনি যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিলে। এই প্ৰথম যিটো গীত আপুনি বাণীবদ্ধ কৰিছিলে, তাৰ আপোনাৰ যি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, তাৰ বিষয়ে অকণমান আমাক জনাব নেকি? হয়, মই প্ৰথমটো গীত 2021 চনত কৰিছিলোঁ। সেইটো মোৰ লগত কণ্ঠদান কৰিছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী শতাব্দী বৰা, আৰু মিউজিক কৈছিলোঁ বাবলু দাই, আৰু মোৰ লগত আছিল মোৰ ভাইটি শশাংক সমীৰ। আমি দুয়ে মিলি গীতটো কৰিছিলোঁ। তেতিয়া সেইটো যথেষ্টখিনি অভিজ্ঞতা হ'ল, কাৰণ আমি গাঁৱৰ পৰা গৈ গুৱাহাটী মহানগৰীত কৰা আৰু গাঁৱত থাকি কৰা বহুত পাৰ্থক্য থাকে। কাৰণ আমি ইয়াত যোনটো বিচাৰি নাপাওঁ সেইটো গুৱাহাটীতো পায়, আৰু গুৱাহাটীত ভাল ষ্টুডিঅ'ত মানে ভাল মানুহো লগ পায়, সেই মানুহখিনিৰ দ্বাৰা বহুত বহলভাৱে সংগীতটো হয়। আমাৰ এই গ্ৰাম্য অঞ্চলত মানে সেই তেনেকুৱা সুবিধাখিনি নাই কাৰণে আমাৰ বহুতো শিল্পী মানে এতিয়া গাঁৱতে তেনেকেই আছে, সেইটোৱে আৰু।
আপুনি সেই গীতটোৰ বাহিৰে বাকী কি কি গীত আপুনি ইতিমধ্যে বাণীবদ্ধকৈ শ্ৰোতাৰাজলৈ আগবঢ়ালে? মই আৰু তিনিটামান কৰিছোঁ। বিহুসুৰীয়া এটা কৰিছোঁ, দুটা কৰিছোঁ বিহুসুৰীয়া, তাৰপৰা মডাৰ্ণ চং কৰিছোঁ, আৰু আপোনাৰ বিহু মাছআপ কৰিছোঁ জুবিন দা আৰু নীল দাৰ কৰি, তেনেকৈ কৰিছোঁ। 5টামান আছে, কাৰণ আমাৰ গানখিনি ৰাইজৰ মাজলৈ যোৱা নাই কাৰণে ৰাইজে হয়তো চিনি নাপায়। যদি যায় তেতিয়া চিনি পাব আৰু। দেখা যায় আমাৰ দৰে গ্ৰামাঞ্চলৰ শিল্পীসকলক বিশেষকৈ ছ'চিয়েল মিডিয়াটো আমি ইমান প্ৰচাৰ নাপাওঁ। ইয়াৰ অন্তৰালত আপুনি কি বুলি ভাবে? এইটো ক্ষেত্ৰত ক'বলৈ নাযাওঁ, কাৰণ যোনখিনি শিল্পী বা শিল্পী বৰ্তমান ছ'চিয়েল মিডিয়াত ভাল নাম অৰ্জন কৰি আছে, তেওঁলোকৰ নিজৰ কামৰ ওপৰতো হেৰি হয়। কাৰণ গান এটা কৰোঁতে গানৰ কোৱালিটি বা ভিডিঅ' কৰোঁতে ভিডিঅ' কোৱালিটি যদি ভাল কৰে, তেতিয়া হয়তো আপুনি মই আৰু 10জনে চাই ভাল পায় আৰু 10জনে শ্বেয়াৰ কৰে। হয়তো আমি সেই দৰ্শকে যোনটো বিচাৰিছে, আমি যদি সেইটো কৰিব নোৱাৰোঁ, সেইটো আমাৰ ভিডিঅ'বিলাক বা আমাৰ গানো তেনেকেই নিজৰ জেগাতে ৰৈ থাকে। সেইটোৱে পাৰ্থক্য আৰু। দৰ্শকে যোনটো বিচাৰে সেই বস্তুটো দিব লাগিব, মানে সেইটোৱে পাৰ্থক্য, বাকী একো নাই। আমাৰ এই অঞ্চলত এগৰাকী কণ্ঠশিল্পী হিচাপে জীৱন নিৰ্বাহ কৰা বা পৰিয়াল চলোৱাৰ ক্ষেত্ৰত কিবা তেনেধৰণৰ সহযোগিতা লাভ কৰে নেকি, নে আপুনি বেলেগ কাম কৰিবলগীয়া হয়? তেনেকুৱা নহয়, অকল যে আমি মিউজিক কৰিয়ে খাম সেইটো নহয়, কাৰণ সকলো বস্তুৰ এটা সময় থাকে। ধৰক এতিয়া ৰাস কৰিলোঁ, ৰাসৰ সময়ত, তাৰপিছত আহিব এতিয়া ভোগালী বিহুটো অনুষ্ঠানসমূহ হয়, তাৰপিছত আহিলে বহাগৰ বিহু। মানে নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট কাম কৰিব লাগে। অকল আমি যে মিউজিক কৰিয়ে খাম হয়তো নহয় এইটো কথা, কাৰণ আমাৰ নিজৰ ব্যক্তিগত কাম আছে। সেই কামখিনি কৰি ঘৰো চলাওঁ, তাৰ মাজতো সংগীতৰ লগতো কাম কৰোঁ। অকল মিউজিকৰ লগত লাগি থাকিলেই নহ'ব, কাৰণ আমাৰ বেলেগ উপাৰ্জনো লাগিব, কাৰণ ঘৰখন চলাবলৈ আৰু মিউজিকৰ লগত কিবা এটা কাম কৰিবলৈতো অৰ্থৰ প্ৰয়োজন হয়। সেইকাৰণে মানে মিউজিকৰ লগত থাকিব লাগিব আৰু নিজৰ কৰ্তব্যখিনি কৰিব লাগিব, তেতিয়া সকলোখিনি সমাধান হয়। আপোনাৰ সংগীতক লৈ ভৱিষ্যত পৰিকল্পনা কি আছে? ভৱিষ্যত পৰিকল্পনাটো নাই, কাৰণ আমি ইমান হোৱাগৈ নাই আৰু শিকি আছোঁ। শিকি থাকিব লাগিব, শিকি পেলাই কৰিব লাগিব। আগতে আহিবলগীয়া কামখিনি আমাৰো গান আছে, কিন্তু কৰিবলৈ সময় পোৱা নাই কিছুমান সমস্যাৰ কাৰণে। লাহে লাহে কৰিম আৰু। এই সংগীতৰ যাত্ৰাক লৈ আপুনি ধৰক আপোনাৰ এতিয়া ভৱিষ্যত পৰিকল্পনাৰ কথা মই সুধিলোঁৱে, কিন্তু আপুনি যিহেতু মঞ্চত গীত পৰিৱেশন কৰে আৰু বৰ্তমান বহাগ বিহু আহি আছে, মাঘৰ বিহুৰ পিছতে বহাগ বিহু আহিব, গতিকে এইবাৰ আপুনি মঞ্চত গীত পৰিৱেশন কৰিবৰ বাবে কিদৰে সাজু হ'ব? তেনেকৈ ব্যতিক্ৰমভাৱে নহয় আৰু আগৰ দৰেই থাকিম। ৰাইজে বিচৰাৰ দৰেই, ৰাইজৰ মন জয় কৰিবলৈ যিখিনি গীত লাগে, যিখিনি ৰাইজে বিচাৰে সেইখিনিয়ে কৰিম। আৰু আমাৰ সেইখিনি মাজতে থাকিম, সাজু হ'ম আকৌ নতুন উদ্যমেৰে। কাৰণ এইবাৰতো হয়তো জুবিনদাৰ কাৰণেতো সকলো শিল্পীয়ে মন এতিয়াও ভাল হৈ উঠা নাই, তথাপি চাম আৰু আগবাঢ়িবলৈ। যিহেতু জুবিনদাৰ দৰে এগৰাকী মহান শিল্পী আমাৰ মাজত পৰা হেৰাই যোৱাটো সমগ্ৰ অসমবাসীৰ বাবেই এক অপূৰণীয় ক্ষতি। অসমবাসী নহয়, আচলতে ভাৰতবাসীৰ বাবেই এক অপূৰণীয় ক্ষতি। আপুনি যিহেতু জুবিনদাৰ এগৰাকী অনুৰাগী, গতিকে নতুন বছৰত জুবিনদাৰ গীতক লৈ আপোনাৰ কিবা তেনেকুৱা পৰিকল্পনা আছে নেকি? তেনেকুৱা পৰিকল্পনা নাই। মই আজি কেইদিনমানৰ পৰা মানে তেখেতৰ এতিয়া ৰাসৰ পৰা মুক্তি হ'লোঁ আৰু ৰাসৰ গীতসমূহৰ পৰা। এতিয়া মানে আকৌ আপোনাৰ ধৰক জুবিনদাৰ গীতখিনিৰ মাজলৈকে চৰ্চাতে আছোঁ এইকেইদিন। আকৌ এতিয়া তেনেকৈ কিছুমান জুবিনদাৰ গানৰ মিউজিকতে তেখেতৰ গীত কেইটামান ৰেকৰ্ডিং কৰিম বুলি ভাবিছোঁ আৰু তেখেতক উৎসৰ্গা কৰিম গীতখিনি, সেইখিনিয়ে ভাবি আছোঁ। শেষত আপুনি জুবিনদাৰ এটি গীতেৰে তেখেতক শ্ৰদ্ধা নিবেদন কৰি আমাৰ অনুষ্ঠান আমি সামৰিব বিচাৰিছোঁ। মই জুবিনদাৰ এটি গীতৰে গাওঁ। তুমিতো জানাই সকলো দেখোন মোৰ মনৰ কথা, তথাপিও তুমি নাজানো কিয় নুবুজাৰ অভিনয় কৰা। অনুভৱ মোৰ আঁকি তোমাকে পোৱা
চিৰদিন কাষতে চিৰদিন কাষতে ইমান মৰম কোনেনো দিব ভাবিছানে বাৰু তুমি ৰিঙা ৰিঙা মনে তোমাকেই বিচাৰে চিৰদিন কাষতে চিৰদিন কাষতে ধন্যবাদ হয় ধন্যবাদ জনালোঁ আৰু আমি আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমি শ্ৰোতা ৰাইজক আমি অনুৰোধ জনাম যে সঞ্জীৱ ৰাজখোৱাৰ দৰে এগৰাকী প্ৰতিভাৱান কণ্ঠশিল্পীক মঞ্চত গীত পৰিৱেশন কৰিবলৈ আপোনালোকে সুযোগ প্ৰদান কৰক তেখেতৰ অপূৰ্ব কণ্ঠত আপোনালোকে গীত শুনক আৰু তেখেতক আপোনালোকৰ মঞ্চৰ বাবে যোগাযোগ কৰিব বিচাৰিলে আমি তেখেতৰ মুখেৰে তেখেতৰ নম্বৰটো আপোনালোকলৈ আগবঢ়াইছোঁ মোৰ দুৰ্বাস নম্বৰ হৈছে 6004040317 নম্বৰটো আকৌ এবাৰ কৈ দিয়ক 6004040317 হয় আপুনি আপোনাৰ ব্যস্ততাময় সময় যিহেতু আপোনাৰ এক ব্যৱসায় আছে ব্যৱসায়ৰ মাজত গ্ৰাহকক এৰি পেলাই আমাৰ অনুষ্ঠানটোৰ কাৰণে এইকণ সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰি আজি অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ নমস্কাৰ